তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। আৰু ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মাঘ বিহুৰ এই মেজিৰ কাৰণে আজি খৰি ফালিবলৈ ওলাইছোঁ। আৰু সকলোৱে ফোন কৰি মাতি আছে যে খৰি ফালোঁ। তো খৰি ফালিবলৈ যাওঁ। তো আপোনালোকক সমগ্ৰ দৃশ্য দেখাই যাম। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এই ককাই মাতি আছিলে যে উঠনিৰ পৰা একদম খৰি ফালোঁ তো ককাহঁতৰ ঘৰ পাই গ'লহি একদম। তো আমি এতিয়া ওলাই যাম এতিয়া খৰি ফালিবৰ কাৰণে। তো কেনেকুৱা অনুভৱ কেনেকুৱা? আৰু এইটো ভোগালী বিহুৰ সকলোলৈকে আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। তো কেনেকুৱা থাকিল? সকলোকে শুভেচ্ছা থাকিল। তো বন্ধু বান্ধৱীসকল, ভেলা ঘৰ মেজিৰ বাবে খৰি কটাৰ প্ৰস্তুতি চলি আছে। আৰু আপোনালোকৰ সমগ্ৰ দৃশ্য দেখাই যাম। তো দেখাইছোঁ এইফালে কুকুৰা পূৰা কাটি আছে। এইফালে মাইনা কাকাই পূৰা কাটি আছে। তো বাঁহ খৰি ফালি আছে এইফালে। ক'ৰ পৰা আহিলে? নাই নগ'লো। এইটো যে বিদ্যুৎ খাবলগীয়া, কিন্তু মানে কি হৈ গ'ল লেখা নাই এইফালে উঠাই গুচি গ'ল এখন। মই চাই আছো তাৰমানে কা হয় এখন উঠা এইফালে কোঠা খোল খাই গৈছেগে। ইমানে খৰি ফালিছে কি একদম কোঠা খোল খাই গৈছেগে তাৰমানে। খৰি ফালিছ? লাগি আছে একদম। খানাটো কি হ'ব? খানাটো গাহৰি হ'ব। আৰু গাহৰি হ'ব ন? মাটন খাম। হেৰিটো কি হ'ব? মাটন। আমি ছাগলী কয়। আমি ছাগলী খাম। গাহৰিটো অকণমান এনেই অকণমান ফালো লাগে। দৰ্শকবৃন্দ একদম খৰি ফলা চাই আছে। আৰু এইফালে এইগৰাকী একদম লাষ্ট কৰিয়া মানে। এইফালে এইগৰাকী হাঁহি দিয়া।
আইঐ 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 এইফালে কোঠা হালি থকা হৈছে তো বন্ধুসকল একদম খৰি ফলা একদম প্ৰায়ভাগ শেষে হ'বলৈ হৈছেগৈ আৰু দেখুৱাই গৈছোঁ এইফালে কাটি আছে আমাৰ কুকিলকে এইকেইডাল ফালিবলৈ আছে একদম এইকেইডাল ফালিবলৈ আছে আৰু তো তাৰপিছত খৰি ফলা একদম কমপ্লিট হৈ যাব আপোনালোকক দেখাই দিম আৰু আমাৰ ঘৰ বনোৱাও হৈ যাব আমি তাৰমানে একেদিনাখনে কৰোঁ একেদিনাখনে খাওঁ মানে এইটো আমাৰ এটা পৰম্পৰাই মানে প্ৰতি বছৰ আমি ইয়াত বনাওঁ একেদিনাখনে বনাওঁ একেদিনাখনে ঘৰো বনাওঁ একেদিনাখনে থাকোঁ তেনেকুৱা মানে বস্তু দি আমাৰ বহুত দিনৰ নাথাকে মানে তো এনেকৈ খোৱাটো অকণমান ইণ্টাৰেষ্টটো অকণমান বেলেগ তো আপোনালোকক সেই ইণ্টাৰেষ্টটো দিবলৈ বিচাৰিছোঁ তো চাই থাকক একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থাকিব তেতিয়া গম পাব যে আমাৰ মেজি ভোজ আৰু আমাৰ মেজি ঘৰ কেনেকৈ বনে আৰু একেদিনাখনে হৈ যায় আৰু চব তো চাই থাকক এইখিনিতে কথা এটা কওঁ যে মনত পেলাওঁ মানে দুগৰাকী ল'ৰালৈ আৰু আমি ইয়াত তিনিগৰাকী একদম এই ভেলাঘৰৰ খৰি ফালি আছোঁ আৰু এই মুহূৰ্ততে মনত পেলাম যে বিতুপন আৰু মন্ত্ৰীক তো ইহঁতে কৰ্মসূত্ৰে সুদূৰ কেৰেলাত কাম কৰি আছে আৰু কাম কৰি থকাৰ বাবে আজি তহঁত দুটাক বহুত মিছ কৰিছোঁ আৰু আজি আমি কেইটা একদম এই ভেলাঘৰ খৰি ফালি আছোঁ আৰু ভেলাঘৰ বনোৱাৰ প্ৰস্তুতি চলাই আছোঁ তো এই চেগতে তহঁতকো যে ভোগালী বিহুৰ অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ দেৱী পূজা পাবলৈ তো আপোনালোকক এতিয়া যোনখিনি খৰি ফলা দেখালোঁ সেইখিনি এটা মেজি আমি গোটেই পৰিয়ালটো মিলি এইটো মেজি জ্বলাওঁ আৰু সেয়াই আপোনালোকক দৃশ্য অকণমান দেখালোঁ আৰু মোৰ ককাই হয় আৰু এজন আপোনালোকে আৰু এজন দেখিবলৈ পাইছিলে সেয়াও মোৰ ককাই হয় তো এইটো আমি পৰিয়ালটো মিলি কিনে খাওঁ মেজিটো জ্বলাওঁ তো আপোনালোকক আমাৰ গাঁৱত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰে তো গাঁৱত কেনেধৰণে আমাৰ মেজি জ্বলায় তাৰো পৰিৱেশ আপোনালোকক দেখাম প্ৰায় 105 ঘৰ লোক মিলি আমি ভোগালী বিহু উদযাপন কৰোঁ আৰু ভোগালী বিহু আমি খাওঁ তো তাত
ভোগালীৰ এসাঁজ খাওঁ ভোগালী বিহু বুলি। তো আপোনালোকক তাৰো দৃশ্য দেখাম। তো আজি এইটো আমাৰ পৰিয়ালত কেনেধৰণে চলে তো সেয়াৰে অকণমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু ভোগালী ভাতনো কেনেকৈ খাওঁ, কেনেধৰণে বনায় তাৰো দৃশ্য দেখাম। আজি মাথো আপোনালোকক খৰি ফলা দৃশ্য দেখালোঁ, আৰু পিছলৈ চাই থাকিব মোৰ ভিডিঅ'বিলাক, আপোনালোকে গম পাই গৈ থাকিব। ককাহঁতৰ পথাৰতে আমি খৰিখিনি ফালিছিলোঁ, আৰু ককাহঁতৰ পথাৰৰ পৰা আমি খৰিখিনি লৈ আহিছোঁ আমাৰ পথাৰলৈ, আৰু আমাৰ পথাৰৰ এইডোখৰতে মেজিটো বনোৱা হ'ব। তো ইয়ালৈ লৈ আহিছোঁ, আৰু ইয়ালৈ খৰিবিলাক ইয়াত জমা কৰা হৈছে। তো আপোনালোকে চাই থাকক, পিছলৈ গম পাই গৈ থাকিব। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টাংকৈ বজাবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ এৰিলোঁ, বাই বাই।